এইটো ভাইটি ভাগৰ বাইক, বিতুপনদাৰ পুৰণি বাইক হয়। ক্লাছ 8ৰ পৰাই চলাই আছিলে। চ' বেলেগ এখন বাইক লোৱাৰ কাৰণে এইটো এটা পেলাই থৈ দিছে। চ' আজি ক্লিনজিং কৰিম, উলিয়াই লৈ আনি। ষ্টাৰ্ট কৰিছে। অলপ ক্লিনজিং কৰি দিম। আমাৰ টিকলা আহি গৈছে। বাইদেউ মাধৱ বাইকৰ চাউণ্ড শুনি বহুত দিনৰ বাইক হয় এখন বিতুপনদাৰ। আজি জাষ্ট উঠাই আনিছোঁ, চাফা তাফা কৰি দিম অলপ। আৰু এবাৰ টিকলাই ভয় কৰিছে, এইফালে টিকলাই ভয় খাইছে। এতিয়া বিতুপনদাই বাইকখন ষ্টাৰ্ট কৰি আছে। তো Yamaha এখনে চলোৱা মজাই বেলেগ আছিলে। এতিয়া টিকলাই ভয় খাইছে মোৰ। তো অলপ বেয়া হৈছে বাইকখন, ওলাই গৈছে। গ'লগে বিতুপনদাই গ'লগে। বহুত দিনৰ বাইকখন গ'লগে বিতুপনদাই। ভিডিঅ' বনাম ধুনীয়াকৈ দেই, অলপ পাছত গৈ। এই বাইকখন ধুনীয়াকৈ ধুই মেলি দিলোঁ। ফাইনেল ফিগাৰটো মই আপোনালোকক দেখাইছোঁ। ये Yamaha। इसके थोड़ा टेस्टिंग करेंगे। ओके गाइस, सारी देख रहे हैं, बहुत अच्छे लग रहे हैं। तो टेस्टिंग करेंगे। शौक ढूंढना पड़ेगा क्योंकि वो पुरानी बाइक है ना, इसलिए सबको लेना ही पड़ेगा। नहीं कुछ नहीं। हाय गाइस, ये राइडिंग देखने ऐसा लग रहा है क्योंकि दूसरी बाइक की तरह ये ना बहुत कंफर्टेबल है मेरे। सो ये Yamaha चला के जो रियल फीलिंग आती है ना, वो दूसरी बाइक में नहीं मिलता है। बहुत अच्छा Yamaha 2 स्टॉक बाइक। सो आज टेस्टिंग কৰিলোঁ, খুব ভাল লাগিলে। আৰু এই বাইকখন চলোৱাৰ মজাই বেলেগ আছে। বেলেগ বাইক চলাবলৈ মনে নাযাব। সব বন্ধুসকল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ফ্ল'ৰ গুচি আহিলোঁ বিকজ যোৰহাটৰ ভিউটো আপোনালোকক দেখাই দিছোঁ। এতিয়া 4:30 হৈছে আৰু আপোনালোকক এই ভিউ পইণ্টটো দেখাই দিছোঁ। কি ধুনীয়া লুকছ। এই নাতিটোৰত দেখিছেই আপোনাৰ আলগ্ৰেভ হোটেলখন আৰু যোৰহাটৰ এটা সুন্দৰ পৰিৱেশ আপোনালোকৰ মাজত দেখাই দিছোঁ। আৰু এই সময়টোত এই পইণ্টটোত খুব ভাল লাগে বিকজ ইয়াত ছানছেট হয়। ছানছেটৰ ভিউটো দূৰৰ পৰা দেখি খুব মজা লাগে। মই একেবাৰে টপ ফ্ল'ৰ গুচি আহিছোঁ, থাৰ্ড ফ্ল'ৰত। আৰু থাৰ্ড ফ্ল'ৰত আহি আপোনালোকে দেখাই আছে ভিউ পইণ্টটো। খুব ধুনীয়া পৰিৱেশ। আৰু 2020 চন ইমান আদিলত ইমান ঘৰ হৈ গৈছে। আৰু বিশেষকৈ যোৰহাট টাউনত নতুন নতুন ঘৰ হৈছে। আৰু 2008 চনত আহিছিলোঁ ইমান ঘৰ নাছিলেই। এতিয়া আৰু বহুত ঘৰ হৈ গৈছে ওচৰে ওচৰে। আমি
আচলতে বহুত খালী দেখিছিলোঁ ঠাইবোৰ, এতিয়া বিভিন্ন ঠাইত ধুনীয়া ধুনীয়া মাকান হৈ গৈছে। তো চব বন্ধুসকল আপোনালোকৰ এই ভিউ পইণ্টটো দেখালোঁ, খুব ভাল লাগে। অকল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেল ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ ভিডিঅ' আৰু আহি থাকিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিম। টেক কেয়াৰ, চি ইউ নেক্সট ভিডিঅ'।